মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ইংলিছ লেচন 14 দ্য লংগেষ্ট ট্ৰেইন জাৰ্ণি নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবিলাকৰ সমাধান কৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো আছে এনসাৰ দ্য ফলোয়িং ইন কমপ্লিট সেন্টেন্স, অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ এটা পূৰ্ণ বাক্যত উত্তৰ লিখিবা। এ নম্বৰ কুৱেশ্যনটো আছে হোৱাট ইজ দ্য সামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ, অৰ্থাৎ কবিৰ গ্ৰীষ্মকালীন গন্তব্যস্থান ক'ত। ইয়াৰ এনসাৰটো হ'ব দ্য সামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ ইজ কন্যাকুমাৰী, অৰ্থাৎ কবিৰ গ্ৰীষ্মকালীন গন্তব্যস্থান কন্যাকুমাৰীত। বি নম্বৰ কুৱেশ্যনটো আছে হু একম্পানিড দ্য নেৰেটৰ ইন হাৰ জাৰ্ণি, অৰ্থাৎ কবিৰ যাত্ৰাত কোনে সঙ্গী আছিল। ইয়াৰ এনসাৰটো হ'ব দ্য নেৰেটৰ ৱাজ একম্পানিড বাই হাৰ কলিগ শিখা, অৰ্থাৎ কবিৰ লগত তেওঁৰ সহকৰ্মী শিখাও আছিল। চি নম্বৰ কুৱেশ্যনটো আছে এট হোৱাট টাইম ডিড দ্য বিবেক এক্সপ্ৰেছ এৰাইভ এট দ্য গুৱাহাটী ৰেলৱে ষ্টেশ্যন, অৰ্থাৎ বিবেক এক্সপ্ৰেছ কিমান সময়ত গুৱাহাটী ৰেলৱে ষ্টেশ্যনত উপস্থিত হৈছিল। ইয়াৰ এনসাৰটো হ'ব দ্য বিবেক এক্সপ্ৰেছ এৰাইভড এট দ্য গুৱাহাটী ৰেলৱে ষ্টেশ্যন এট 11:30 AM, অৰ্থাৎ বিবেক এক্সপ্ৰেছখন পুৱা 11:30 বজাত গুৱাহাটী ৰেলৱে ষ্টেশ্যনত উপস্থিত হৈছিল। ডি নম্বৰ কুৱেশ্যনটো আছে নেম দ্য ব্ৰিজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেচন, অৰ্থাৎ পাঠত উল্লেখ কৰা মহান ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত থকা দলংখনৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব দ্য নাৰায়ণ সেতু হুইচ ইজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ মেনশ্যনড ইন দ্য ৰিভাৰ, অৰ্থাৎ মহান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাৰায়ণ সেতুৰ কথা পাঠটোত উল্লেখ কৰা আছে। ই নম্বৰ কুৱেশ্যনটো আছে হুইচ ইজ দ্য মষ্ট এক্সপেনচিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ আটাইতকৈ দামী বিলাসী ৰেল কোনখন। ইয়াৰ এনসাৰটো হ'ব দ্য মহাৰাজাছ এক্সপ্ৰেছ ইজ দ্য মষ্ট এক্সপেনচিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া, অৰ্থাৎ মহাৰাজ এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ দামী বিলাসী ৰেল। এফ নম্বৰ কুৱেশ্যনটো আছে হুইচ চিটি ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ কোনখন চহৰক মন্দিৰ নগৰ বুলি কোৱা হয়। ইয়াৰ এনসাৰটো হ'ব ভুৱনেশ্বৰ ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া, অৰ্থাৎ ভুৱনেশ্বৰক ভাৰতৰ মন্দিৰ নগৰ বুলি কোৱা হয়। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈকে আহিছোঁ। তো 2 নম্বৰত কৈছে হোৱাট আৰ দ্য লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী, অৰ্থাৎ কন্যাকুমাৰীৰ লেণ্ডমাৰ্কবোৰ কি কি। ইয়াৰ এনসাৰটো হ'ব সাম নোটেবল লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী আৰ থিৰুভাল্লাভাৰ ষ্টেচু, দ্য বিবেকানন্দ ৰক মেমৰিয়েল, দ্য গান্ধী মেমৰিয়েল মান্দাপাম, দ্য সুনামি মেমৰিয়েল পাৰ্ক এটচেট্ৰা, অৰ্থাৎ কন্যাকুমাৰীৰ কিছুমান উল্লেখযোগ্য লেণ্ডমাৰ্ক হ'ল তিৰুবল্লভৰ মূৰ্তি, বিবেকানন্দ শিল স্মাৰক, গান্ধী স্মাৰক পণ্ডপাম, সুনামি সৌৰণী উদ্যান ইত্যাদি। 3 নম্বৰ কুৱেশ্যনটো আছে ৰাইট এবাউট দ্য বিবেক এক্সপ্ৰেছ, অৰ্থাৎ বিবেক এক্সপ্ৰেছৰ বিষয়ে লিখা। ইয়াৰ এনসাৰটো হ'ব দ্য ডিব্ৰুগড় কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ ইজ এ উইকলি এক্সপ্ৰেছ ট্ৰেইন হুইচ ৰানছ ফ্ৰম ডিব্ৰুগড় আছাম টু কন্যাকুমাৰী তামিলনাডু, অৰ্থাৎ ডিব্ৰুগড়ৰ কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ হৈছে অসমৰ ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে যোৱা সাপ্তাহিক এক্সপ্ৰেছ ৰেল। ইট কভাৰ্ছ এ ডিষ্টেঞ্চ অফ 4233 কিলোমিটাৰ্ছ পাছিং থ্ৰু 8 ষ্টেট ইন ইণ্ডিয়া এণ্ড টেক্স এবাউট 83 hours টু ৰিচ কন্যাকুমাৰী ফ্ৰম ডিব্ৰুগড়, অৰ্থাৎ ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে 4233 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে যাবলৈ প্ৰায়
83 ঘণ্টা সময় লাগে। It is the longest running train in terms of both distance and time. অৰ্থাৎ দূৰত্ব আৰু সময় দুয়োটা দিশতে ই আটাইতকৈ দীঘলীয়া ৰেল। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো। তো 4 নম্বৰত কৈছে write some related words of the following. অৰ্থাৎ এই তলৰ শব্দবিলাকৰ সৈতে জড়িত কিছুমান ৰিলেটেড ৱৰ্ড লিখা। তো ইয়াৰ আনসাৰটো হ'ব ট্ৰেইন। ট্ৰেইনৰ লগত ৰিলেটেড ৱৰ্ডবোৰ হ'ল পেছেঞ্জাৰ্ছ, কম্পাৰ্টমেণ্টছ, কোচ, টিকেটছ, TTE। তাৰপিছত ষ্টেচন। তো ষ্টেচনৰ ৰিলেটেড ৱৰ্ডবোৰ হ'ব প্লেটফৰ্ম, ষ্টেচন মাষ্টাৰ, ফুট ব্ৰিজ, টিকেট কাউণ্টাৰ। জাৰ্নি, ইয়াৰ ৰিলেটেড ৱৰ্ডবোৰ হ'ল লাগেজ, ভেহিকেল, চিট। ৰিভাৰ, ইয়াৰ ৰিলেটেড ৱৰ্ডবোৰ হ'ল বেংক, কোৰ্ছ, আইলেণ্ড, ৱাটাৰ, শ্বিপ, বোট, ব্ৰিজ। ব্ৰেকফাষ্ট, ইয়াৰ ৰিলেটেড ৱৰ্ডবোৰ হ'ল ব্ৰেড, বাটাৰ, মিল্ক, টি, কফি, ফ্ৰুইট, ইগ, এটচেট্ৰা। তো এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো লৈকে আহিছোঁ। তো 5 নম্বৰত কৈছে write the different forms of degree of the following. অৰ্থাৎ তলত দিয়া ডিগ্ৰীবোৰৰ পজিটিভ, কম্পাৰেটিভ আৰু ছুপাৰলেটিভবোৰ লিখিব লাগে। তো মই ইয়াৰ এনসাৰটো কৈ দিছোঁ। তো এনসাৰটো হ'ব গুড, বেটাৰ, বেষ্ট, ফেচিনেটিং, মোৰ ফেচিনেটিং, এণ্ড most fascinating. লং, লংগাৰ, লংগেষ্ট, polite, more polite, most polite, great, greater, greatest, loud, louder, loudest, luxurious, more luxurious, most luxurious, low, lower, lowest, interesting, more interesting, most interesting, famous, more famous, most famous. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ'। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছে। এনেকুৱা ভিডিঅ' চাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাওক। ধন্যবাদ।